পিছে ল'ৰাহঁত, তহঁতি কথা এটা জাননে নাই? কি কথা কচোন ক। মোৰ দাদা দৌৰ চেম্পিয়ন আছিল বুজিছ। কাৰ এৰি দিয়াৰ পিছত কাৰতকৈ আগতেই গৈ দাদা লক্ষ্যত উপনীত হ'ব পাৰিছিল। এইটো কিবা কথা হ'ল নি হে? মোৰ দাদা তাতকৈ ওপৰ বুজিছ। সি যেতিয়া দৌৰে বন্দুকৰ গুলিও পিছ পৰি যায়। হ'ব 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 তহঁতি আৰু এইবোৰ ফটা লেকচাৰ মাৰি থাকিব নালাগে। অলপ মনে মনে থাকচোন। মোৰ দাদাৰ কথা ক'লে তহঁতি লাজেই পাবি। আমি লাজ পাম কিয় বা? তোৰ দাদা কি শক্তিমান নেকি হা? মোৰ দাদা শক্তিমান নহয়, কিন্তু মোৰ দাদা চৰকাৰী চাকৰিয়াল হয়। এই মানে চেম্পিয়ন দৌৰবিদ যে, তাহাঁতৰ অফিচ ছুটি হয় 5 বজাত, অথচ সি আহি 3 বজাতে ঘৰ পাই যায়হি। কি কৈছ? 5 বজাত অফিচ বন্ধ হয়, সি 3 বজাতে পাই যায়হি। নাগেন, চিন্তা কৰিব নালাগে বুজিছ। এইটো কোনো আচৰিত হ'বলগীয়া কথা নহয়। ইয়াৰ ককাই কাম চোৰ বুজিছ। অফিচৰ কাম চাম নকৰি চিধা ঘৰ পলাই। হ'ব এইবোৰ কথা বাদ দে। তহঁতৰ সেই ফিদ্দাং কথাকেইটা শুনিহে মই ক'লো। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। দে গুড মৰ্ণিং। তেনেহ'লে আজি ক্লাছটো প্ৰথমে নগেনে কবিতা এটাৰে আৰম্ভ কৰি দেচোন দে। কবিতা শুনিব ছাৰ? শুনক তেন্তে। কবিতাটোৰ নাম হ'ল তুমি। মোৰ প্ৰতিটো প্ৰভাতেই হৃদয় চোৱা, চেঁচা বতাহ তুমি, প্ৰজাতিৰ লগে লগে ওলোৱা সূৰুজৰ প্ৰথম কিৰণ তুমি, মোৰ প্ৰতিটো আবেলিৰ অন্তগামী সূৰুজৰ নিভাঁজ হুমথিৰা ৰং তুমি, মোৰ প্ৰতিটো গধূলি সুগন্ধি কৰি তোলা শৰতৰ শেৱালি তুমি, প্ৰকৃতিৰ সেউজীয়া ৰংবোৰক কৈ যোৱা হুমথিৰা ভাষা তুমি, মোৰ পঢ়ি পঢ়ি আমনি নলগা মাদকতা ভৰা কবিতা তুমি। ধন্যবাদ ছাৰ। বাহ নগেন, বৰ ধুনীয়া কবিতা শুনালিচোন তই। এইবাৰ হৰিয়ে এই পৃথিৱীখন যে আমাৰ কাৰো বাবে চিৰস্থায়ী নহয়, কথাষাৰ ব্যাখ্যা কৰি দেচোন। ব্যাখ্যা কৰিব লাগে ছাৰ। কথাটো এনেকুৱা, এইটো সঁচা যে এই পৃথিৱীখন আমাৰ কাৰো বাবে চিৰস্থায়ী নহয়। আমি সকলো দুদিনীয়া আলহী মাত্ৰ, আৰু এইদৰেই আমি চিনাকি হওঁ। কিন্তু সকলো এৰি এই ঠাইৰ পৰা এদিন বিদায় দিব লাগিব চিৰদিনৰ বাবে। গতিকে এই দুদিনৰ বাবে কাষত অহা মানুহবিলাকৰ প্ৰতি ভাল আচৰণ কৰা উচিত। আনকি এই দুদিনৰ বাবে কাকো ঠগাই মিছা কথা কৈ বদনাম কৰি একো লাভ কৰিব নোৱাৰি, সময়ো বঢ়াব নোৱাৰি। টকা আৰু ক্ষমতা পাই নিজকে ভ্ৰান্ত কৰি তোলা ঠিক নহয়, কাৰণ নিজৰ বুলি একোৱেই নাথাকে। মাজৰ পৰা মানুহৰ প্ৰতি কষ্ট আৰু কষ্ট। গতিকে জীয়াই থকা দিনকেইটাত আলহীৰ দৰে সকলোৰে লগত মিলিজুলি থাকি আৰু মানুহক সহায় কৰি কৰি এই দুদিনীয়া পৃথিৱীখন বিদায় দিয়া উচিত। আৰু এইবোৰেই হ'ল ভাল মানুহ। বাহ হৰি, বৰ ধুনীয়া কথা কলি তই। মইতো ছাৰ ঠিক কথাকেইটাই কৈছো। ঠিকেই কৈছ। হ'ব দে তেনেহ'লে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ।